আঘোণ মাহতে বোলে ন খাই আজৰি হ'ব লাগে সেইকাৰণে আজি মই ন খোৱাত কি বনালো বলক আজি চাওঁ ধান কাটি শেষে হোৱা নাই এফালে ন খাবলৈ ওলাইছে ঘৰৰ মানুহখিনি মিলি 30 জন মান মানুহ হ'ব আৰু গোটেইবিলাক মানুহৰ কাৰণে অকলে খানা বনোৱাটো জানো পসিবল আৰু ওপৰঞ্চি ভকত দুজনকো নিমন্ত্ৰণ দিছে সেইকাৰণে ভণ্টিহঁতক লগাই দিলো সবজি কাটিবলৈ এফালে আই বনাই আছে ভাত বহুত দিনৰ মূৰত মোৰ মেইন চেনেলটোত আজি লং ভিডিঅ' আপলোড কৰিছিলো সেয়ে ভণ্টি আৰু তাইৰ লগৰজনী মিলি চাই আছে মানুহ যদি সৰহ হয় যতনটো যদি সৰু হয় তেতিয়াহ'লে ভাতটো চাউলীয়া হ'ব আই কৰি দিলে নহয় ভাতখিনি চাউলীয়া ওচৰৰ নবজনী আহিহে ৰক্ষা মই গেছতে বনালো জলকীয়া ভাজি মানে কুকুৰা মাংস আৰু আলু লগতে ভোট জলকীয়া কেইটামানো দি দিলো আৰু এফালে আহি কেনে মই জুইত বনাই আছো এতিয়া গাহৰি এফালে ভকত কেইগৰাকীক আগতীয়াকে ভাতটো দি দিলে আৰু আমাৰ মাংস সিজাই নাই প্ৰথমতে গাহৰি মাংসখিনি ঠিকেই বনালো কিন্তু লাষ্টত যেতিয়া মায়ে ক'লে যে জাতিলাও দি দে আলু দি দে মই যে লগালগ জুই হালৰ পৰা উঠি গুচি আহিলো আৰু দায়িত্বটো দিলো নবজনীক ৰাতিপুৱাই ভাত খাইছিলো সেইকাৰণে বাচ্চা পাৰ্টিৰ লগতে ময়ো বহি দিলো পিছত আকৌ বিলনীয়া হ'ব লাগিব যে আৰু এইটোৱে আছিল আজি আমাৰ ন খোৱা ভিডিঅ' আপোনালোকৰ বাৰু কেনেকুৱা লাগিলে যদি ভাল লাগিলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে লং ভিডিঅ' বিলাক